বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। ৰাজ্যত আকৌ সংঘটিত হৈছে জঘন্য শিশু ধৰ্ষণৰ ঘটনা। মাৰ্ঘেৰিটাত বিদ্যালয়ৰ পৰা অনাৰ পথতে লম্পট অটো চালকে যৌন নিৰ্যাতন চলাই এগৰাকী 4 বছৰীয়া শিশুক। স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিছে লম্পট অটো চালকক। সময় সলনি হৈছে। কন্যা সন্তানটিৰ ক্ষেত্ৰত বিশ্বাসত নলব কাকো। সাৱধান হওক বিদ্যালয় পৰ্যায়ত। নিদিব কোনো ব্যক্তিগত বাহনত অনা নিয়া কৰিব, নহলে আহিব পাৰে বিপদ। কান্ধি কান্ধি বাউলি হোৱা এই মহিলাগৰাকী এগৰাকী 40 বছৰীয়া কন্যা শিশুৰ মাতৃ। শুকুৰবাৰে আনদিনাৰ দৰে বিদ্যালয়লৈ পঠিয়াইছিল কণমানিজনীক। একেখন অটোতে একেজন অটো চালকৰ লগতে ঘূৰি আহিছিল বিদ্যালয়ৰ পৰা। কিন্তু শিশুটি ঘূৰি অহাৰ পিছতে মাতৃয়ে গম পালে কিছু সময় পূৰ্বে শিশুটিৰ লগত ঘটি যোৱা এক ভয়ানক কাণ্ডৰ বিষয়ে। ৰখাওঁতে মই ওলাই আহিলো ছোৱালীজনীক আনিবলৈ কাৰণে। ছোৱালীজনী গেট খোলাৰ পিছতে তাই ক'লে যে মোক বিষাই আছে বুলি। মই কৈছো ক'ত দুখ পালে, তাই মোক ডাইৰেক্ট গালৈ দেখাইছে। হয়, বিদ্যালয়ৰ পৰা ঘৰলৈ অনা অটো চালকৰ যৌন নিৰ্যাতনৰ বলি হ'ল কণমানিজনী। লগে লগে স্থানীয় ৰাইজে আটক কৰে লম্পট অটো চালক জুনুন কুৰ্তিক। পানী থৈ এনেদৰে এডাল গছত খবৰ দিয়া হয় আৰক্ষীক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত অটো চালকটোক। অৱশ্যে অভিযুক্তই অস্বীকাৰ কৰিছে শিশুটিক নিৰ্যাতন চলোৱাৰ কথা। মানে কি হলো কি মই ঘরে থাকলি না ওকে তোর ঘর কাহা লাগে? টেঙ্গরি টেঙ্গরি। नाम की তোর? जुनून। कहाँ जाने থাকলি বাচ্চা? এই বাইলাগঞ্জ से। वो स्कूल से? सब दिन। तो घर में क्यों ना থাকলো? स्कूल बच्चा ए स्कूल के और जेम्स स्कूल के मैं आनी। घर में क्यों ना থাকলো? यहाँ तो सब दिन वहाँ छोड़ रही रास्ता सामने। तो খারাপ কাম নাই করে? नहीं। চৰকাৰ কঠোৰ হৈছে, কঠোৰ আইন প্ৰণয়ন হৈছে, কিন্তু ইমানৰ পিছতো হ্ৰাস পোৱা নাই ধৰ্ষণৰ ঘটনা। প্ৰায় প্ৰতিদিনেই কোনো লম্পটৰ হাতত লাঞ্ছিত হ'ব লগা হৈছে কণমানি শিশু কিশোৰী।